নমস্কাৰ ৰাইজ। আজি একমাহ হৈ গ'ল জুবিনদাৰ ঢুকুৱা, এতিয়ালৈকে আমি ন্যায় পোৱা নাই। পলিটিক্স ভাল নোপোৱা মানুহৰ লগত পলিটিক্স এতিয়ালৈকে শেষেই হোৱা নাই, পলিটিক্স চলিয়ে আছে। আজি কিছুদিন আগত ৰাহুল গান্ধী আহিছিলে, আমাৰ লগত কোনো কেছ নাই। ৰাহুল গান্ধী আহিছে বা PM আহিলেও আমাৰ কোনো কেছ নাই। আহিছে, শ্ৰদ্ধাঞ্জলি দিছে, আমাৰ ভাল লাগিছে। কিন্তু তাতে লৈ এইবোৰ পলিটিক্স কিয় চলি আছে যে বোলে তেওঁ তেতিয়া নাহিলে, আমুক টাইমত নাহিলে, তামুক টাইমত যিয়ে নহওক, বেয়া টাইমত আহিছেতো, বেয়া দিনত আহিছেতো, আমাৰ কাৰণে সেইটোৱে বহুত। মই কোনো BJP কংগ্ৰেছ কৰি থকা নাই আপোনালোকৰ লিখীয়া। বহা এজনে তাৰপিছত কয়, অলপ কথাটো মুকলি কৰিছে যে বোলে আমি অসমৰ ৰাইজে আমি মানি ল'ব নোৱাৰিম যিটো ৰিপৰ্ট ওলাইছে। এনেকুৱা কি ওলালে ৰিপৰ্টটোত, বা এতিয়াই কিয় ওলালে যে মানে তাৰ আগত কিয় নোলালে, যেতিয়া যে ঢুকাইছিলে মানে জুবিনদাৰ যেতিয়া ডেথ হৈছিলে তাৰ দুদিনমানৰ পিছত কিয় নক'লে যে এইটো কথা যে পানীত ডুবি মৰিছে বুলি। এতিয়া কিয় মানে হিণ্ট দিছে যে এইটোৱে হয় বুলি। তাৰ কথা কওঁ, মোৰ কোনো ভয় লগা নাই এইবোৰ ক'বলৈ, ডাইৰেক্ট চিধা কৈছোঁ, সেইটোৱে হয়। পানীত ডুবি মৰিছে বুলি ইহঁতে ক'বলৈ বিচাৰিছে, কিন্তু ক'ব পৰা নাই, হিণ্ট দিছে। আৰু ইমানবোৰ চলি থকাৰ পিছত, ইমান দিন লগাৰ পিছত, এক মাহৰ পিছত, তাৰপিছত আকৌ ছিংগাপুৰত কিন্তু আৰু 3 মাহ এক্সট্ৰা লৈছে। আমাৰ ইয়াত কি চলিব ঠিক নাই, আৰু বৈঠক বহিব তেওঁলোকৰ ওপৰত বোলে। ইমানখিনি চলি থকাৰ পিছত আমি বাছ এইটোতে সন্তুষ্ট হ'মনে বাৰু যে পানী ডুবি মৰিছে বুলি। ডুবিও মৰিব পাৰে, ঠিক আছে, কি ঠিক ডুবি মৰা নাই, ডুবাই মাৰিছে, এইটোতো হ'ব পাৰে। তাৰ প্ৰশ্নটো উত্তৰটো একটো আমি পোৱা নাই ঠিকছে, হিণ্ট দি আছে। আমি চাগে হাই ছেকেণ্ডেৰী এক্সাম দি আছোঁ য'ত নেকি আমাক হিণ্ট দিছে। এই প্ৰশ্নটোৰ উত্তৰ এইটো হ'ব পাৰে, হিণ্ট দিছোঁ তহঁতক, ভাবি পিনে কৰে। এই গোটেই কাৰাপশ্যনৰ দুনিয়াটোত গোটেই অসমটো কিমান কাৰাপটেড সেইটো আপুনিও জানে। তো আপোনাৰ মতে কি, আপুনি কি বুলি ভাবিছে ইয়াত মানে কি চলিছে, এনেকুৱা কি চলি আছে কমেণ্টত জনাব। কাৰণ ইয়াত আমি চিধা কথা পাতোঁ, কোনো আমি এইবোৰ পলিটিক্স ইয়াত আমি নকৰাওঁ এইখন চেনেলত। তো আপোনাৰ মতে কি কমেণ্টছত জনাব। এণ্ড জয় জুবিন দা।